চিন্তিবা বলা বলা আমি আম খাবলৈ যাওঁ এই হাবিখনৰ ওচৰত ইমান গৰম পৰিছে একেবাৰে আম একেবাৰে খাওঁ খাওঁ লাগি আছে বলা নহ'লে যাওঁ বল বল একেবাৰে মজা লাগিব আম খাই তহঁত মোক একেবাৰে কি মেল পাতিছ হয় আমি আম খাবলৈ যাওঁ তই যাওঁ নি বল নহ'লে যাওঁ আম মইনো নেযাম নে বলা বলা আম খাবলৈ যাওঁ মই গাড়ীখন উলিয়াই লওঁ মান উৎপাদ নকৰিবি আকৌ একেবাৰে চুবা পলাম তোক গম পাবি তই গাখীৰ কম দিয় বুলিহে বাচি আছ নহ'লে তোক বিক্ৰী কৰি পেলালোহেঁতেন গৰুবোৰৰ দাম নাই একদম নেচ দাঙি একেবাৰে চাবি আকৌ একদম ঠাণ্ডা ঠাণ্ডাকে আহি থাক মাৰত একেবাৰে চিধা হৈ যাবি তই বাপাৰে বাপা এডাল বাগৈ হৰি এইটোৱে খালে আৰু আমাৰ মই একেবাৰে ঘৰৰ ওপৰত নুঠিলে নহ'ব এতিয়া একেবাৰে মোক কলি বকে খাই পেলাব একেবাৰে ডিঙিতে ধৰিছো জহনি নিয়াটোৱে জহনি মোৱা বাঘ গছনা বাৰু তই এই বিচনা মোক গৌজনি তই হৰিয়া দেখিছনে বাঘটোৱে একেবাৰে মূৰটো ছিঙিয়ে পেলালে গৌজনীয়ে এইটো বাঘ কম নহয় অকল ডিঙিটোহে নিছে জুইছে নে তহঁতক জুইছে জুইছে বল বল তহঁত নখাই কলে ওলাইছ গাড়ীখন লৈ ইমান এক্সিডেণ্ট পাতি হৈছে আমি আম খাবলৈহে যাওঁ সেই হাবিখনৰ ওচৰত কয় সেই হাবিখনৰ ওচৰলৈ যা বাঘ ওলাই সেইখন হাবিত আমি ডাঙৰ মানুহখনে নাযাওঁ তালৈ তহঁত মুখে যাব নালাগে তাত এই খুৰীজনী যে কি হ'ব শান্তি নাই মুঠতে ওলে যালেও কিবা এটা ক'ব তোলে যালেও কিবা এটা ক'ব মুঠতে আৰু বাধা দিবই দিবহি চাবি আকৌ এবাৰ ক'লা শুনিবি আকৌ ডাঙৰ মানুহে কথা ক'লা আমি ওলালো আৰু যাবলৈ এতিয়া নোযোৱাকে থাকিম নে আমাৰ যাবলৈ দিয়া আকৌ আছে দিয়া আকৌ নাটৰ মই কি ক খুৰীজনী দেখিছনে বাৰু আগতে ৰখি দিছে চাত দিয়া আকৌ খুৰী নিদো কি ক তহঁতে এখন থৰ পাই যা মোৰ ওপৰেদি যা তহঁতে পুতুকা নাপাঁচ দেখে কানা যা নহ'লে মায়ে যাব নিদিয়ে পুৰা স্পীডত যাবা আকৌ স্পীডত দেখিছনে বাৰু পাঁচ বেগ কৰি লৈ গ'ল ইহঁতি গাড়ীখন আহিবি নহয় ঘৰত ঠিক পিঠন দিব লাগিব তহঁতকেইটা আমাৰ মাজনী বা কি হ'ব অলে নাযাবি তলে নাযাবি কলে যাম বাৰু আমি তাকে কিবা এটা হ'ব বুলি আৰু মা তাৰমানে অকল ভয় খা থাকে কি কবি আৰু ৰাস্তা বন্ধ কৰা অলপ স্পীডত বলা আকৌ সোনকালে আম খাই আহিবগে লাগিব নহয় নহ'লে আৰু খং উঠিব খুৰীয়ে না স্পীডত নচলাবি এখন এক্সিডেণ্ট পাতিব হয় পুতুকণ বৰ স্পীডত নচলাবি বৰ এক্সিডেণ্ট হয় নহয় আকৌ এইবোৰ পুতুকণ মানুহটো দেখিছনে বাৰু একেবাৰে ঘৰৰ ওপৰত উঠি আছে বচোন চাহকে কিবা হৈছে নি বাৰু সিহঁতৰ একেবাৰে ঘৰৰ ওপৰত উঠি আছেচোন মানুহটো কিবা প্ৰব্লেমত পৰিছে হপাই বচোন বই একেবাৰে গৰুজনীচোন ডিঙিটোকে কাটি পেলালে ককা এই গৰুজনী কেলে কাটি পেলালি হয় আৰু যে একেবাৰে ঘৰৰ ওপৰত উঠি আছ তহঁতখন পগলা হলি নে কি সেই গৰুজনী একেবাৰে বাঘে খালে বাঘে কথা কবলৈ আহিছ তই নিজে গৰুজনী কাটি কেনে বাঘক বদনাম দিবলৈ আহিছ তহঁতে বিশ্বাস নকৰ ন মোৰ নিজৰ গৰুজনী বা মই কেলে কাটিম নহয় তোৰ মিছা কথা কবলৈ লাজ নালাগে হা অকল মাথাটো বাঘে খাব নি হা কথা কবলৈ আহিছ তই মাথাটো কাটি পেলালি আকৌ গৰুজনী পগলা হলি নে কি মোৰ নিজৰ গৰুজনী কেলে কাটিম বাৰু বাঘটো কিবা পগলা বাঘ হপায় অকল মাথাটোকে লৈ গৈছে সেইটো বাঘে পিছে বাঘজনী কোনফালে গৈছে নহয় কোনফালে মানে সি হাবি ফাললে মাথাটো লৈ গৈছেগে হাবি ফালে লৈ গৈছেগে আমি আম খাবলৈ যাম বুলিহে ভাবিছিলো সেইজনী বাঘজনীক পালাই কৈছো নহয় একেবাৰে চফা দি থৈ আহিম বল বল
এই হাবি ফালে গৈছে যেতিয়া নেকি এই আমৰ বাই ফালে গৈছে বল পুতু কনে যা জানো হাবি ফাললে আম খাব যাওঁতে কিজানি একাবা আমাক ডিঙিতে ধৰি ল'ব তহঁতি অলপ বেছি ভয় পাদোৱা বৈচোন বৈ পাকটো পালে কিজানি আমি কিবা হেষ্ট নেষ্ট কৰিবগে পাওঁ তহঁতি ইমান পিটিকনা কেইটাই কিডাল কৰিবিগে হয় সেইটো এই ডাঙৰ বাঘ তহঁতক চফা দিব একাবা এহে কোদাল কৰিব নোৱাৰে তাক চাহ থাকচোন একাবাৰ চফা দি থৈ আহিম এইকেইটা পোৱালিকেইটা পগলা হ'ল নে কি বৰকেইটা বাঘে পালে যে একেবাৰে চফা দিব গম পোৱা নাই মোৰ গৰুজনীক যিটো ৰকমে খাপ হৈ গ'ল এইকেইটা গমেই পোৱা নাই চেতন ওলাই যাব একেবাৰে মোৰ কথা ইহঁতে বিশ্বাস কৰা নাই এই গৰুজনী যে মাথাটো ওলাই গ'ল সেইটো বিশ্বাস কৰা নাই একেবাৰে উপলুঙা কৰি গৈছে এইকেইটা পাব গম পোৱা নাই এইকেইটা একেবাৰে দাদাজন বেলেগ ভয় খাই আছে একেবাৰে ঘৰ পঠাই উঠি আছে দেখিছ নাই আমি এতিয়া বাঘটো বা লগ পাওঁ নে নাপাওঁ মাৰিবলৈ জহমনি নিয়াটো ক'তনো পাবা হয় সেইডাল বাঘ পলাই পতঙা দিলে ক'বাতে পালেগে পালেও জানো মাৰিব পাৰিবা ক'তনো পাৰিবি সেইডাল বাঘক মাৰিবলৈ হয় ইমান সহজ কথা বুলি ভাবিছ নি ওলালে মানে আৰু গাত উঠি পলোৱাহে কথা হ'ব তাক দেখিলে যে পলাম আৰু কথা হ'ল নি তাক একেবাৰে চফা দি থৈ আহিম আকৌ মই আকৌ সাংঘাতিক বস্তু আকৌ পুতু নামৰ বাই পালোহিয়ে সোঁফালে সোমোৱাই দে সোঁফাললে পুতু ওপৰত দেখিছ নাই একেবাৰে লমে আমুৱাই আছে একেবাৰে খাওঁ লাগিছে তহঁতি কেইটা ওপৰলৈ ভাবা লাগি চাহ থাকেতো না এই আম পাৰিবি বাৰু আম কেনেকে পাৰিবি বাৰু সুধা মোক কেইখন লৈ আহিলে ডাং এডাল নানিলি তহঁত কেইটা মতা নে মাইকী বা ওপৰলৈ উঠি যায় আকৌ তহঁতি কেইটা এটা দেখিছনে বা সি আমাক ইমান ইনচাল্ট দিছে মতা নে মাইকী বোলে সেইটো ইনচাল্ট নকয় দে এনে কৈছো আৰু তহঁতক উঠিব পাৰ নে নোৱাৰে পুতুকণ উঠ এজনীয়ে নহ'লে ইনচাল্টে মাৰিব আমাক এটা মই ভালকে নোৱাৰা নহয় গছৰ ওপৰত উঠিবলৈ তহঁত কেইটা মতা নে মাইকী বা মোৰ সন্দেহে হৈ গৈছে একেবাৰে খুলি কেনে দেখাম আকৌ দে মতা নে মাইকী চাবি আকৌ বৰ বেছি কৈ নাথাকিবি আকৌ সি সৰু তাৰ লগত কেলেনো লাগি আছে কোনোবা এটা উঠ কোনে পাৰ ময়ো ভালকে নাজানো নহয় উঠিবলৈ গছৰ ওপৰত দে বাৰু হ'লে উঠি চাওঁ বাৰু অলপ চাই দেচোনকে যেই মা চাচাং কালিয়ে ৰক্ষা কৰে বাৰু একেবাৰে ওপৰলৈ গৈছো আৰু একেবাৰে ওপৰলৈ পঠা নিদিবা মোক মা একেবাৰে ভয় লাগিছে মোৰ কি হ'ল উঠ আকৌ ওপৰলৈ কি বুবুৱাই আছে মুখৰ ভিতৰতে সেইটো কিবা বাঘৰ মাতৰ কথা লাগিছে সঁচাকে আকৌ বাঘে নেকি বাৰু বাঘ মানে সেইটো খাটাং বাঘৰ মাতে আকৌ আমাৰ এফালে আহিছে গতে লাগিছে একেবাৰে যদিহে কোনোবাই নতুনকে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো টিপি দিব